মই এটাই অনুৰোধ কৰিম গৌৰৱ গগৈ ডাঙৰীয়াক যে তেওঁলোকে 40টা সমষ্টিত প্ৰাৰ্থী তেওঁলোকে প্ৰক্ষেপ কৰক আৰু বিটিআৰত কংগ্ৰেছৰ নেতৃত্বত যি চৰকাৰ হৈছিল তেনেকুৱা এখন চৰকাৰ অনাৰ প্ৰয়াস কৰক যি চৰকাৰৰ দিনত নিতৌ হত্যা নিতৌ ধন দাবী নিতৌ গোষ্ঠী সংঘৰ্ষ নিতৌ কাৰফিউ হৈছিল তেনেকুৱা চৰকাৰ এখনহে হয়তো তেওঁলোকে আনিব বিচাৰিছে গৌৰৱ গগৈ ডাঙৰীয়াই কিন্তু আমাৰ চৰকাৰ অহাৰ পিছত NDA চৰকাৰ অহাৰ পিছত মানুহে সেই দিনবিলাক পাহৰি গৈছে হত্যা অপহৰণ ধন দাবী তাৰপিছত আপোনাৰ গোষ্ঠী সংঘৰ্ষ দলং নাই হস্পিটাল নাই ৰাস্তা নাই এইবিলাক পৰিৱেশ ৰাইজে পাহৰি গৈছে এতিয়া লাহে লাহে ৰাইজে এই কথাটোত বিশ্বাস কৰা আৰম্ভ কৰিছে যে আমাক যদি কোনোবাই আগন্তুক দিনত উন্নয়নৰ পথেৰে শক্তিশালীভাৱে আগবঢ়াই লৈ যাব পাৰিব সেই দলটো হ'ব বা সেই মিত্ৰপক্ষটো হ'ব NDA বা ভাৰতীয় জনতা পাৰ্টি মই স্পষ্ট কৰি দিছোঁ এতিয়া যে আমাৰ যোৱা 3 দিন আগত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমি বহিছিলোঁ আৰু ৰাইজৰ যিটো দাবী আছিল ইতিমধ্যে মহৰীপাৰালৈকে ৰাস্তাটো চেংচন হৈছে মহৰীপাৰাৰ পৰা বাঙালীপাৰা হৈ বগামাটিলৈকে এই গোটেই ৰাস্তাখিনি আমি যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তৎপৰতাৰে তাৎক্ষণিকভাৱে PWD কমিশ্যনাৰক ফোন কৰিছে নিশা প্ৰায় 12 বজাত ফোন কৰি তেখেতক অতি শীঘ্ৰে সেই ৰাস্তাটোৰ DPR এষ্টিমেট ডিটেইল প্ৰজেক্ট ৰিপৰ্ট বুলি কয় এষ্টিমেট বনাব দিছে আৰু যোৱা পৰহি দিনা কমিশ্যনাৰ PWDয়ে আহি মহৰীপাৰাৰ পৰা বাঙালীপাৰা হৈ বগামাটিলৈ এই ৰাস্তাটোৰ ছাৰ্ভেৰ প্ৰথম পৰ্যায় আৰম্ভ কৰিছে আমি আশা ৰাখিছোঁ জুলাই মাহৰ শেষৰ ফালে অলপ বৰষুণৰ বতৰ কমাৰ লগে লগে বা আগষ্ট মাহৰ আৰম্ভণিতে সেই ৰাস্তাটো আমি 2 লেন ৰাস্তা হিচাপে যিটো এতিয়া গোৰেশ্বৰৰ পৰা মহৰীপাৰালৈকে হৈছে বা একেবাৰে বাইহাটা চাৰিআলিৰ পৰা মহৰীপাৰালৈকে হৈছে এই ৰাস্তাখিনিও বোধহয় 14 পৰা 16 কিলোমিটাৰমান হ'ব মানে মহৰীপাৰাৰ পৰা বগামাটিলৈকে গোটেইখিনি ৰাস্তা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিজেপি নেতৃত্বৰ NDA চৰকাৰে সেই ৰাস্তাটো ৰাইজৰ অসুবিধাখিনি প্ৰত্যক্ষ কৰাৰ পিছত সেই ৰাস্তাটো সুন্দৰ ৰূপত নৱনিৰ্মাণ কৰিব বুলি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া এই বলটো প্ৰমোদ বড়োৰ হাতত আছে সেই বলটো যিহেতু প্ৰমোদ বড়োৰ হাতত আছে গতিকে সেইটো প্ৰশ্নৰ উত্তৰ প্ৰমোদ বড়ো ডাঙৰীয়াইহে দিব পাৰিব বিটিআৰত আপোনালোকে বিজেপি অকলে চৰকাৰ কৰাৰ পাছত কিমান সক্ষম বুলি আমি চৰকাৰ আগতেও কৈছোঁ যে চৰকাৰ গঠন কৰাৰ কেৱল লক্ষ্য নহয় 35 লক্ষ বিটিআৰবাসীক সেৱা কৰাৰ আমাৰ লক্ষ্য আমি NDA হিচাপে পোষ্ট ইলেকশ্যন 2020ৰ যি ইলেকশ্যন পোষ্ট ইলেকশ্যন আমাৰ এলায়েন্স গতিকে এতিয়া চৰকাৰ যিহেতু চলি আছে আমাৰ এলায়েন্স আছে কিন্তু যেতিয়া নিৰ্বাচন যেতিয়া ডিক্লেয়াৰ কৰিব তেতিয়া আমি গোটেই বিষয়বিলাক চালিজাৰি চাম চালিজাৰি চাই উচিত সিদ্ধান্ত ল'ম বিটিআৰ বাকী বিজেপিৰ কাৰ্যকৰ্তা সমৰ্থক শুভাকাংক্ষী শক্তি সামৰ্থ্য খাদ্য সাধন কেনেকুৱা আছে গোটেই আলোচনা কৰি আমি এটা আমাৰ ৰণকৌশল বা ৰণনীতি বা সিদ্ধান্ত আমি আপোনালোকৰ আগত ব্যক্ত কৰিমেই আৰু আমাৰ কাৰ্যকৰ্তাসকলে কিন্তু একদম মানে উৎসাহী হৈ আছে কাৰ্যকৰ্তাসকলে আজি নিতৌ বিজেপি দলত বিভিন্ন স্তৰৰ কাৰ্যকৰ্তাই জইন কৰি আছে বিভিন্ন ৰাজনৈতিক দল সংগঠন সামাজিক সংগঠন বিভিন্ন আমাৰ সাংস্কৃতিক সংগঠন সিদিনা বিপুল ৰাভাৰ নিচিনা আমাৰ ব্যক্তিয়ে জইন কৰিছে হৰকান্ত ৰাভাৰ নিচিনা ৰাভা ছাত্ৰ সন্থাক নেতৃত্ব দিয়া সিদিনা আমাৰ নন্দ বড়ো ডাঙৰীয়া UPPL দলৰ চেণ্ট্ৰেল ৱৰ্কিং কমিটিৰ সদস্য তেওঁ জইন কৰিছে তেনেকুৱা বহুত BPF দলৰ বহু কাৰ্যকৰ্তা আমাৰ দলত যোগদান কৰি আছে UPPL দলৰ যোগদান কৰি আছে দল সংগঠন নকৰাও বহুতে যোগদান কৰি আছে অৰ্থাৎ আমি এটা অনুমান কৰিব পাৰিছোঁ যে বিটিআৰত
বিজেপিৰ সমৰ্থক আৰু শুভাকাংক্ষীৰ সংখ্যা দিনক দিনে দ্ৰুত হাৰত বৃদ্ধি হৈছে যে এওঁলোকে প্ৰতিজন কাৰ্যকৰ্তাই মনে প্ৰাণে বিচাৰিছে যে তামোলপুৰ সমষ্টিৰ 6টা পৰিষদীয় সমষ্টিত 6টা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী দিব লাগে। এওঁলোকৰ প্ৰস্তাৱটো এওঁলোকে প্ৰেৰণ কৰিব ৰাজ্যিক সমিতিলৈকে আৰু আমাৰ কৰ্ণধাৰ সমিতিয়ে তেওঁলোকৰ প্ৰস্তাৱখিনি গুৰুত্ব সহকাৰে বিবেচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব আৰু আমি বিটিআৰ নিৰ্বাচনৰ যি প্ৰস্তুতি যি পৰিকল্পনা গোটেই কথাখিনি আজি পুংখানুপুংখভাৱে মণ্ডল সভাপতিৰ মুখৰ পৰাই হওক অন্যান্য আমাৰ বিভিন্ন স্তৰৰ কাৰ্যকৰ্তাৰ পৰাই হওক আমি আজি আলোচনা কৰিছোঁ। সকলো সাজু হৈছে যে এখন শান্তিপূৰ্ণ বিটিআৰ আৰু এখন বিকশিত বিটিআৰ যি আমি ধাৰা প্ৰতিষ্ঠা কৰিছোঁ এই ধাৰাটোক যাতে অহা 5 বছৰ আৰু শক্তিশালী কৰিব পৰা যায়। আমাৰ বিটিআৰত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ সৰ্বস্তৰৰ ৰাইজে যাতে ন্যায় পায়, তেওঁলোকে যাতে অধিকাৰসমূহ পায়, এই গোটেই কথাবিলাক আজি এই বৈঠকত আমাৰ আলোচনা হৈছে। নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীয়ে আমি সকলোৱে এই নিৰ্বাচনটো কেৱল মাত্ৰ আমি নিৰ্বাচন জিকাৰ কাৰণে খেলা নাই, নিৰ্বাচনত জিকি ৰাইজৰ যাতে আমি সেৱা কৰিব পাৰোঁ, ৰাইজক যাতে আমি যিকোনো তেওঁলোকৰ বিপদে আপদে বা বিভিন্ন ধৰণৰ তেওঁলোক বিভিন্ন অসুবিধাৰ পৰা যে বঞ্চিত হৈ আছে, ক'ৰবাত ৰাস্তা লাগে, ক'ৰবাত হস্পিটাল লাগে, ক'ৰবাত দলং লাগে, ক'ৰবাত অংগনবাদী কেন্দ্ৰ লাগে, ক'ৰবাত হয়তো প্ৰাইমাৰী হেল্থ চেণ্টাৰ লাগে, এনেকুৱা ধৰণৰ যিবিলাক ৰাইজৰ অভাৱ অভিযোগ আছে এইসমূহ যাতে আমি সেৱাৰ জৰিয়তে আৰু ৰাইজৰ আশীৰ্বাদৰ জৰিয়তে বিটিআৰ চৰকাৰ গঠন কৰি আমি যাতে আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে আজিৰ কাৰ্যকৰ্তাসকলক আমি প্ৰস্তুত হ'বৰ কাৰণেও আমি আহ্বান জনাই। বিটিআৰত বিজেপিয়ে কাৰো লগত এতিয়ালৈকে মিত্ৰতাত নিৰ্বাচন খেলা নাই। এয়া 15 চনৰ নিৰ্বাচনেই হওক 20 চনৰ নিৰ্বাচনেই হওক, এইবাৰো বিজেপিয়ে বিটিআৰত নিজৰ শক্তি সামৰ্থৰে আমি নিৰ্বাচন খেলাৰ বাবে সাজু হৈছোঁ। আপোনালোকে কেতিয়াবা বুজি পায়ো বুজি নোপোৱাৰ ভাও ধৰে কিছুমানে, আৰু কিছুমানে মই কোৱা কথাটো আধা অংশ কাটি কিনে প্ৰচাৰ কৰি দিয়ে, শ্লাইড বনাই দিয়ে, তাৰপিছত ৰাইজৰ বিভিন্ন ধৰণৰ কমেণ্ট আহে। গতিকে মই তেনেকুৱা কৰিছোঁ, যদি আপোনালোকে দেখায় পূৰা দেখাব লাগিব, সম্পূৰ্ণ মানে আনকাট দেখাব লাগিব, আধা কাটি দেখালে নহ'ব। আনকাট দেখাই যদি মই ডিটেইলছ ক'ম, যদি আনকাট দেখাওঁ বুলি কথা দিয়ে, আমাৰো হৈ আছে নহয়, ৰেকৰ্ডিং হৈ আছে ন আমাৰো, আমাৰো ৰেকৰ্ডিং হৈ আছে। গতিকে আধা কাটি আধা কথা ক'ব নোৱাৰিব। গতিকে যদি কয় মই তেতিয়াহ'লে ডিটেইলছত ক'ম। 40টা সমষ্টিতেই ভাৰতীয় জনতা পাৰ্টীয়ে সংগঠন শক্তিশালী কৰি নিৰ্বাচনত নমাৰ আমাৰ পৰিকল্পনা আছে, আজিৰ দিনৰ পৰিকল্পনা। কিন্তু পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতি, আজি জুন মাহৰ 6 তাৰিখে কি ৰাজনীতি চলি আছে বিটিআৰত, আৰু অহা জুলাই মাহৰ বা আগষ্ট মাহৰ 6 তাৰিখে কি ৰাজনীতি হ'ব না আপুনি ক'ব পাৰে না মই ক'ব পাৰোঁ। ৰাজনৈতিক সমীকৰণবিলাক সলনি হৈ থাকে, ৰাজনৈতিক পৰিদৃশ্যবিলাক সলনি হৈ থাকে, কিন্তু বিটিআৰক সেৱা কৰাৰ সংকল্পৰ সলনি নহয়, বিটিআৰবাসীক সেৱা কৰাৰ সংকল্প সলনি নহয়। সেইটো বিজেপিৰ সংকল্প, সেইটো আমাৰ NDA চৰকাৰৰ সংকল্প, সেই সংকল্পকে আমি সন্মুখত লৈ আগবাঢ়িম। কিন্তু আকৌ এবাৰ কৈছোঁ যে 40টা সমষ্টিৰ 40টাতে আমি সংগঠনক যিমান পাৰোঁ তৃণমূল পৰ্যায়ত শক্তিশালী কৰাৰ কাৰণে আমি সৰ্বোচ্চ আমি জান প্ৰাণ লগাই আমি চেষ্টা কৰিম। কিন্তু সিদ্ধান্তটো আমাৰ কৰ্ণধাৰ সমিতিয়ে ল'ব। সদৌ শেষত কি সিদ্ধান্ত হ'ব, সেই সময়ৰ ৰাজনৈতিক পৰিস্থিতি কি হ'ব, গোটেইবিলাক আকলন কৰি, গোটেইবিলাক মনিটৰ কৰি, গোটেই বিষয়বিলাক অবজাৰ্ভ কৰি আমি বিটিআৰবাসীৰ মাজত সমন্বয়, বিটিআৰবাসীৰ মাজত একতা আৰু বিটিআৰবাসীৰ মাজত যাতে আমি উন্নয়নৰ ৰাজনীতিটোক শক্তিশালী কৰিব পাৰোঁ, সেইটোতহে আমাৰ গুৰুত্ব থাকিব।